কবিতাৰ শিৰোনাম তুমি আহিবা বুলি। কথা হিমাশ্ৰুৰ। আজি সপোনবোৰে ঢাপলি মেলিছে কৃষ্ণচূড়াৰ দেশলৈ। সুৰসুৰীয়া বাটেদি তুমি আহিবা বুলি মই চাই থাকিলোঁ গোটেই নিশা। যেনিবা কোনোবা দিশে তুমি আহি পোৱা, মনত মোৰ এটাই ভাৱ, এটাই আশা। এই সেউজীয়াবোৰ জীপাল কৰাও তুমি নাহিলা ন। থোৱা তোমাৰ ব্যস্ততা, অকণমান সময় নাপালা তুমি। মই জানিছিলোঁৱে তুমি নাহিবা বুলি। যোৱাবেলি কাতি বিহুৰ দিনাখন কৈছিলা নহয় আহিবা বুলি। খুব উলহ-মালহেৰে তুলসী ৰুইছিলোঁ আৰু তাত এগছি চাকিও জ্বলাইছিলোঁ। লগে লগে মোৰ মনৰ ভিতৰতো চাকি এগছি জ্বলি উঠিছিল আশাৰ, প্ৰেৰণাৰ, বিশ্বাস আৰু ভাল পোৱাৰ। কিন্তু মই হঠাৎ থমকি ৰ'লোঁ। জীৱনে যেন ক'ৰ পৰা ক'লৈ নচুৱাই ফুৰিছে থমকি ৰ'ল সপোন। নিশাবোৰো যেন হৈ পৰিল একোটা বলীয়া কুকুৰ। বাৰু তোমাৰ মনত পৰেনে সেই বাৰিষাৰ দিনত তুমি মোৰ ছাতিৰ তলত দৌৰি আহি যে সোমাইছিলা আৰু মোৰ হাতে হাত ধৰি তুমি কৈছিলা মই আছোঁ। সেইবোৰ যেন এতিয়া পুৰাণৰ সাধু যেন লগা হ'ল। সপোনবোৰে যেনিবা আজি ৰং সলাইছে, তাকে দেখি চৰাইজাকেও হাঁহিছে। কেতিয়াবা ভাবোঁ সিহঁতৰো মনত সুখ আছে। নীলিম আকাশৰ দূৰ দিগন্তত সিহঁতৰ সপোনবোৰেও পৰিপূৰ্ণতা পায়। আৰু মোৰো মন যায় যদি কেতিয়াবা চৰাই হ'লোহেঁতেন, তোমাক বিচাৰি ৭ সাগৰ ১৩ নদী পাৰ কৰিলোহেঁতেন। আশা ৰাখিলোঁ তুমি আহিবা বুলি। এইবেলি বিহুত বিহুৱান যাচিব নোৱাৰিলোঁ। অহাবেলি আহিবা দেই।